হাই এভৰিৱান ৰ'দে পুৰা ছালৰ পৰা আপোনালোকে যদি নিজৰ স্কিনখন বচাই ৰাখিব খুজিছে তেতিয়াহ'লে ঘৰতে এই বেচন আৰু হালধিৰ পেকটো আপুনি সপ্তাহত 3 দিনকৈ লগালে যথেষ্ট পৰিমাণে সুফল পোৱা যায়। আৰু মই কেতিয়াবা যদি এনেকৈ বাহিৰত ওলাই গ'লে মানে ছানবাৰ্ণ কৰে যে স্কিনখন, তেতিয়াই এনেকৈ বেচনৰ পেকটো ঘৰত আহি পেলাই লগাওঁ আৰু বিশ্বাস কৰিব 3 দিনমানতেই ধুনীয়াকৈ ৰ'দে পুৰা দাগবিলাক ধুনীয়াকৈ শেষ হৈ যায়। ইয়াত মই আৰু বেলেগ একো ব্যৱহাৰ কৰা নাই, অকল বেচন আৰু হালধি আৰু এইখিনিত অকণমান পানী দি দিছোঁ, তাৰ বাহিৰে বেলেগ একো ব্যৱহাৰ কৰা নাই। আৰু এনেকৈ মুখত আপোনালোকে 5 মিনিটৰ কাৰণে বা 10 মিনিটৰ কাৰণে লগাই ৰাখক আৰু ৰিজাল্ট চাব। হাই এভৰিৱান ৰ'দে পুৰা ছালৰ পৰা আপোনালোকে যদি নিজৰ স্কিনখন বচাই ৰাখিব খুজিছে তেতিয়াহ'লে ঘৰতে এই বেচন আৰু হালধিৰ পেকটো